Hello viewers, video start কৰাৰ আগতে ক'ব বিচাৰিম যদি ভিডিঅটো ভাল লাগে প্লিজ লাইক কৰি দিব আৰু যদি ভিডিঅটো বেছিকৈ ভাল লাগে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটনটো ক্লিক কৰি দিব তেতিয়া চেনেলত আহিব লগা সকলো আপডেট আপুনি টাইম টু টাইম পাই থাকিব। এই এপ্লিকেশ্যনটোৰ সহায়ত আপুনি আপোনাৰ ফোনটো লক কৰাৰ পিছতো আপোনাৰ ফোনত টাইম ডেট দেখি থাকিব। বহুত ফটাফটি এপ্লিকেশ্যন হয়, ইউজ কৰিবলৈ আপুনি বহুত ভাল পাব। এপ্লিকেশ্যনটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিয়া হৈছে, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আহক মই জনাই দিওঁ এই এপ্লিকেশ্যনটোৱে কেনেকৈ ৱৰ্ক কৰে। যদি আপুনি ৰেডমি ফোন ইউজ কৰে তেন্তে ইয়াত অলপ এক্সট্ৰা ছেটিংছ কৰিব লাগিব আৰু প্ৰচেছটো মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, চাই ল'ব পাৰিব। এতিয়া আপুনি বিশেষ একো কৰিব নালাগে, চিম্পলি এপ্লিকেশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এখন পপআপ খোল খাই যাব। ই আমাক কাষ্টমাইজ কৰিবলৈ কৈছে, তাৰ ওপৰত আপুনি ক্লিক কৰি এলাউ কৰি দিব। তাৰপিছত জাষ্ট আপুনি এনাবল ওপৰত ক্লিক কৰি দিব। যেতিয়া আপুনি এনাবল ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব, এই এপ্লিকেশ্যনটো আপোনাৰ ফোনত ষ্টাৰ্ট হৈ যাব। আহক মই দেখুৱাই দিওঁ, যেতিয়া মই ফোনটো লক কৰিম তেতিয়া মোৰ ডিছপ্লেত ডেট এণ্ড টাইম দেখুৱাই থাকিব। ঠিক আছে, বহুত ভাল এপ্লিকেশ্যন হয়। সেইবিলাক ইউজাৰ্ছৰ কাৰণে যি লক স্ক্ৰীণত টাইম শ্ব'টো পচন্দ কৰে। আশা কৰিছোঁ এই সৰু এপ্লিকেশ্যনৰ ৰিভিউটো আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল থকৈ ইয়াৰ লাইক